গুড ইভিনিং ষ্টুডেণ্টছ। আজি আমি সলভ কৰিম শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ক্লাছ 7ৰ গণিতৰ প্ৰথম চেপ্টাৰ অনুশীলনী 1E। আগৰ ভিডিঅ'ত পাৰ্ট 1ত আমি 1 নম্বৰৰ কুৱেশ্যনকেইটা সলভ কৰিছিলোঁ। আজি আমি 2 নম্বৰ আৰু 3 নম্বৰৰ কুৱেশ্যনকেইটা সলভ কৰিম এটাকৈ। বোলাচোন চাওঁ প্ৰথম প্ৰশ্নটো কি দিছে। তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। এ নম্বৰতে দিছে আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো কি? এই 2ৰ এই কুৱেশ্যনটো মই কপি কৰি লৈছোঁ, লৈ ইয়াতে পেষ্ট কৰিছোঁ মই। এই কুৱেশ্যনটো আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো কি? অখণ্ড সংখ্যা বুলিলে মই আগতে ভিডিঅ'বোৰত বহুত আলোচনা কৰিছোঁ। অখণ্ড সংখ্যা আই বা জেডেৰে প্ৰকাশ কৰে। আইৰ জেড কোনকেইটা অখণ্ড সংখ্যা? আমাৰ 0ৰ পৰা ৰাইট চাইডে পজিটিভ নম্বৰবোৰ থাকে অসীমলৈ ডট 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 মানে, আৰু 0ৰ পৰা বাওঁফালে নিগেটিভ নম্বৰবোৰ থাকে ঋণাত্মক সংখ্যাবোৰ -1 -2 -3 ডট ডট ডট। এতিয়া হচ্ছে প্ৰশ্নটো আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো কি? আটাইতকৈ সৰু ধনাত্মক 0টো আমাৰ ধনাত্মকো নহয় ঋণাত্মকো নহয়। প্ৰথম ধনাত্মক হৈছে 1, গতিকে আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো 1। দ্বিতীয়টো হচ্ছে আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো কি? বি নম্বৰ কুৱেশ্যনটো মই কপি কৰি লৈছোঁ, লৈ ইয়াতে পেষ্ট কৰিছোঁ। বি নম্বৰ কুৱেশ্যন আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো। আমাৰ ঋণাত্মক অখণ্ড সংখ্যা -1 -2 -3 -4 এনে কৰি আটাইতকৈ ডাঙৰ কোনটো হ'ব? আমাৰ সংখ্যা ৰেখাডালৰ যিকোনো সংখ্যা ৰেখাৰ আমাৰ ৰাইট চাইডৰ নম্বৰবোৰ সদায় ডাঙৰ হয়। গতিকে 0ৰ ওচৰত আটাইতকৈ ৰাইট চাইডে থকা ঋণাত্মক সংখ্যাটো কোনটো? -1। গতিকে -1 হ'ব। এইটো আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো -1। এনচাৰ হ'ব -1। ঋণাত্মকৰ সৰু সংখ্যাটো আটাইতকৈ ডাঙৰ হয়। ঋণাত্মকৰ যিমানে ডাঙৰ সংখ্যা হয় সিমানে সৰু সংখ্যা হয়। গতিকে সেইটো হ'ব -1টো আমাৰ উত্তৰ হ'ব। চি নম্বৰ কুৱেশ্যনটো মই কপি কৰি লৈছোঁ। এই চি নম্বৰ কুৱেশ্যনটো, যদি এই যিকোনো এটা অখণ্ড সংখ্যা তেন্তে ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো কি? যোগাত্মক বিপৰীত, যদি এটা সংখ্যা কওঁ মই 2, তাৰ যোগাত্মক বিপৰীত কি হ'ব? -2 মানে ঋণাত্মক 2। আৰু যদি মই এটা সংখ্যা কওঁ অখণ্ড সংখ্যা -2, তাৰ যোগাত্মক বিপৰীত কি হ'ব? 2 +2। গতিকে এ আমাৰ দিছে এৰ যোগাত্মক বিপৰীত কি হ'ব? -a। গতিকে এনচাৰ হ'ব এৰ যোগাত্মক বিপৰীত -a। এইটো হ'ব এনচাৰ। ডি নম্বৰটো চাওঁ, কপি কৰি লৈছোঁ মই। ডি নম্বৰ কুৱেশ্যনটো, এটা অশূন্য অখণ্ড সংখ্যা 0ৰ পৰা যিমান দূৰত অৱস্থিত তাৰ যোগাত্মক বিপৰীতটো 0ৰ পৰা সমান দূৰত কোন দিশত থাকিব? মানে আমি অখণ্ড সংখ্যাবোৰ যদি লিখোঁ 0, 1, 2, 3 এনে কৰি, আৰু আনটো ফালৰ যদি লিখোঁ -1, -2 ঋণাত্মক সংখ্যাবোৰ -3 ডট ডট ডট, এই অখণ্ড সংখ্যাবোৰ। প্ৰশ্নটো হচ্ছে এটা অশূন্য অখণ্ড সংখ্যা। অশূন্য মানে শূন্যক বাহিৰে যিকোনো, ধৰি ল'লোঁ 2টো ধৰি লৈছোঁ, মানে 0ৰ পৰা যিমান দূৰত অৱস্থিত তাৰ যোগাত্মক বিপৰীতটো 2 যদি লওঁ, 2 যোগাত্মক বিপৰীত কি হ'ব? -2। গতিকে 0ৰ পৰা 2টো যিমান দূৰত আছে তাৰ যোগাত্মক বিপৰীতটো 0ৰ পৰা সমান দূৰত আনটো ফালে থাকিব। যদি 2টো লওঁ আমি সোঁহাতে, এনচাৰটো হ'ব আমাৰ যোগাত্মক বিপৰীতটো তাৰ বাওঁফালে 0ৰ পৰা সমান দূৰত বাওঁফালে থাকিব। গতিকে আমাৰ এনচাৰটো আনটো ফালে বুলি ক'লে হ'ব 0ৰ আনটো ফালে বা বাওঁফালে বুলি ক'লে হ'ব। বাওঁফালে
থাকিব। তোমালোকে লেখতে ডাইৰেক্ট বাওঁফালে বুলি লিখিবা, ভালকৈ বাক্যটো বনাই লিখিবা। এটা অশূন্য অখণ্ড সংখ্যা শূন্যৰ পৰা যিমান দূৰত অৱস্থিত তাৰ যোগাত্মক বিপৰীতটো শূন্যৰ পৰা সমান দূৰত শূন্যৰ আনটো ফালে বা বাওঁফালে থাকিব। শূন্যৰ পৰা সমান দূৰত বাওঁফালে থাকিব, এনেকৈ লিখিলে। গতিকে ডিটো হ'ল ইটো। মই কপি কৰি লৈছোঁ ই নম্বৰ কুৱেশ্যনটো আৰু এতিয়া পেষ্ট কৰিছোঁ। যদি এ লেছ দেন বি, বি লেছ দেন চি আৰু এ লেছ দেন চি, আমাক কি দিছে? এ লেছ দেন বি, বি লেছ দেন চি, এ লেছ দেন চি, তেন্তে এ লেছ দেন বি লেছ দেন চি সত্য হ'বনে? আমি উদাহৰণ দি বুজিম। প্ৰথমতে কৈছে আমাৰ এ লেছ দেন বি, মানে বিটো ডাঙৰ। দ্বিতীয়তে কৈছে বি লেছ দেন চি, বিটো আৰু চিতকৈ সৰু, মানে চিটো ডাঙৰ। আটাইতকৈ ডাঙৰ চি, তাতকৈ সৰু বি, বিতকৈ সৰু এ। আৰু কি হৈছে? এ লেছ দেন চি, এই এটোও চিতকৈ সৰু। তাৰমানে আটাইতকৈ ডাঙৰ চি, তাতকৈ মাজত আছে বি, আৰু এটো আটাইতকৈ সৰু। তেন্তে এ লেছ দেন বি লেছ দেন চি হ'বনে? ধৰি লওঁ আমি এটা সংখ্যা এটো ধৰি লৈছোঁ 1, আৰু এ লেছ দেন বি বুলি কৈছে, বিটো ডাঙৰ হ'ব, বি ধৰি লৈছোঁ 2, আৰু বি লেছ দেন চি বুলি কৈছে, যিহেতু বিৰ মানটো 2 ধৰি লৈছোঁ 2, আৰু চিটো বিতকৈ ডাঙৰ বুলি কৈছে, তো চিটো আমি 3 ধৰিব পাৰোঁ। আৰু এ লেছ দেন চি, গতিকে এৰ মান 1 ধৰছোঁ আৰু চিৰ মান 3 ধৰছোঁ, গতিকে এ লেছ দেন চি হ'ব আমাৰ। গতিকে এ লেছ দেন বি লেছ দেন চি হ'বনে? তাৰমানে 1 লেছ দেন 2 লেছ দেন 3, তাৰমানে এ লেছ দেন বি লেছ দেন চি হ'ব। এনচাৰ হ'ব আমাৰ সত্য হ'বনে? গতিকে এনচাৰ এ লেছ দেন বি লেছ দেন চি সত্য হ'ব, সত্য। গতিকে আমি 2ৰ প্ৰশ্নকেইটা ছল্ভ কৰিলোঁ। 3 নম্বৰ প্ৰশ্নকেইটা চাম। কি দিছে? তলৰ উক্তিবোৰৰ সত্যতা নিৰূপণ কৰা। এটো দিছে 3ৰ এটো, 3, মই কপি কৰি লৈছোঁ, এটি পেষ্ট কৰিছোঁ, 3, তলৰ উক্তিবোৰ সত্যতা নিৰূপণ কৰা। এই নম্বৰটো চাওঁ। যদি এ বি চি যিকোনো অখণ্ড সংখ্যা আৰু এ লেছ দেন বি, তেতিয়া 1টো সত্য হ'বনে? এইটো কপি কৰি লৈছোঁ মই। যদি এ বি চি যিকোনো অখণ্ড সংখ্যা আৰু এ লেছ দেন বি বুলি কৈছে, তেতিয়া এইটো শুদ্ধ হ'বনে? এ বি চি যিকোনো অখণ্ড সংখ্যা, আমি সংখ্যা লৈ উদাহৰণ দি বুজিম। এ লেছ দেন বি, এ লেছ দেন বি বুলি কৈছে, এ বি চি যিকোনো অখণ্ড সংখ্যা লৈছে। আমি ধনাত্মক অখণ্ড সংখ্যা লওঁ, বুজাৰ সুবিধা হ'ব। এ লেছ দেন বি, গতিকে আমি এৰ মান ধৰি লৈছোঁ 1, আৰু লেছ দেন বি, বিটো ডাঙৰ, মানে বিটো 2 ধৰিব পাৰোঁ। 1 লেছ দেন 2, এৰ মান 1 ধৰছোঁ আৰু বিৰ মান 2 ধৰছোঁ। এতিয়া হচ্ছে এৰ লগত আৰু বিৰ লগত যিকোনো এটা সংখ্যা যদি যোগ কৰোঁ, চিৰ মান ধৰি ল'লোঁ আমি ইয়াতে 3, ধৰি লৈছোঁ আমি, যিকোনো ল'ব পাৰোঁ 3। এৰ লগত যদি 3 যোগ কৰোঁ, আৰু বিৰ লগতো এই বিৰ মান 2 ধৰিছিলোঁ আৰু চিৰ মান 3 ধৰিছোঁ, সেইকাৰণে 3 যোগ কৰিছোঁ। আমাৰ কি মানে 3 1 4 হ'ব, আৰু ইফালে 3 4 5 হ'ব ইয়াতে। গতিকে আমাৰ লেছ দেন চিনটো বহিব ইয়াতে, লেছ দেন চিনটো বহিব, যিহেতু ইটো ডাঙৰ হ'ল, ইটো সৰু। তাৰমানে এ লেছ দেন বি হ'লে দুফালৰ লগত যিকোনো এটা সংখ্যা যোগ দিলে আমাৰ লেছ দেন চিনটো সেইটোৱে থাকিব, ইফালৰ সংখ্যাটো ডাঙৰেই হ'ব। গতিকে এইটো সত্য, এইটো সত্য। গতিকে এনচাৰটো হ'ব এইটো সত্য, সত্য। এতিয়া 3ৰ এৰ 1 কৰিলোঁ আমি, 3ৰ এৰ 1, 3ৰ এৰ 2 কৰিম, এইটো এটা পেষ্ট কৰি লওঁ। 3র এর 2, এবার হচ্ছে
এ বি চি যিকোনো অখণ্ড সংখ্যা a লেছ দেন b তেন্তে a মাইনাছ c লেছ দেন b মাইনাছ c হ'বনে? একেদৰে আমার a লেছ দেন b হচ্ছে a লেছ দেন b মানে এর মান ধৰি লওঁ 1 আৰু b ৰ মান ধৰি লওঁ 2 a লেছ দেন b। এতিয়া এর মান ধৰি লৈছো 1 b ৰ মান ধৰি লৈছো 2 হয় না নহয়? এতিয়া যিকোনো এটা নাম্বাৰ যদি চিৰ মান ধৰি ললো এতিয়াও 3 ধৰি ললো 3 যদি বিয়োগ কৰি দিওঁ ইয়াৰ পৰা -3 2ৰ পৰাও যদি -3 কৰি দিওঁ চিৰ মানটো বিয়োগ কৰি দিওঁ কিয়নো 1 - 3 এতে হ'ব -2 আৰু 2 - 3 এটা কি হলো -1 কোনটি ডাঙৰ হ'ব -1টো ডাঙৰ গতিকে লেছ দেন চিনটো এতিয়াও থাকব গতিকে সত্য হ'ব a আৰু b যিকোনো সংখ্যা হলেই আৰু b টো যদি 8 কৰি ডাঙৰ হয় দুটাৰ পৰা সমান সংখ্যা বিয়োগ কৰিলে আমাৰ ইফালৰ সংখ্যাটো ডাঙৰে হ'ব গতিকে এইটো হ'ব সত্য বি 3ৰ বি প্ৰশ্নটো আমি কপি কৰি লৈছো অলপ এডজাষ্ট কৰি লৈছো কি হৈছে এটা ধনাত্মক অখণ্ড সংখ্যাৰ লগত এটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে আমি সদায় এটা ধনাত্মক অখণ্ড সংখ্যাই পাম হয়নি সত্য নে এইটো এটা ধনাত্মক অখণ্ড সংখ্যাৰ লগত এটা ঋণাত্মক অখণ্ড সংখ্যা যদি যোগ কৰোঁ ধৰি লৈছো এটা ধনাত্মক অখণ্ড সংখ্যা 1 আৰু তাৰ লগত যদি এটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিম আমি এটা ঋণাত্মক অখণ্ড সংখ্যা যেনে ঋণাত্মক অখণ্ড সংখ্যা আমি ধৰি লৈছো 3 বা 2 যিকোনো ধৰণৰ যোগফলটো সদায় ধনাত্মক অখণ্ড সংখ্যা পাম বুলি কৈছে এই দুটা যদি যোগ কৰোঁ চাওঁ 1 প্লাছে মাইনাছে মাইনাছ আৰু 3 গতিকে এইটোৰ এনসাৰ হ'ব 1 - 3 মানে 3 পৰা 1 গেলি 2 আৰু ডাঙৰটোৰ লগত বিয়োগ আছে কাৰণে বিয়োগ -2 গতিকে এইটো ধনাত্মক অখণ্ড সংখ্যাই পাম বুলি কৈছিল গতিকে এইটো নাপালো ধনাত্মক নাপালো ঋণাত্মকে পালো গতিকে এইটো এনসাৰ হ'ব অসত্য এবার হচ্ছে C2 3র C এইটো 53 - 71 এই সংখ্যা আৰু এটা আছে 53 + 71 ইমানৰ যোগাত্মক বিপৰীত হয় না এই নাম্বাৰটো ইয়াৰ যোগাত্মক বিপৰীত হয় না হচ্ছে গতিকে চাও আমি কৰি চাওঁ 53 পৰা 71 71ৰ পৰা 53 গেলি আৰু 53 লগত 71 যোগ কৰিলে বেলেগ বেলেগ সংখ্যা পাম সমানটো নাপাম আমি যোগাত্মক বিপৰীত হ'ব লাগিলে দুয়োৰে মানটো সমান হ'ব লাগিব মানে সংখ্যাটো সমান হ'ব লাগিব আৰু চিনটো বিপৰীত হ'ব লাগিব গতিকে হেনেতো নহ'ব 71ৰ পৰা 53 গেলি যিমান পাম 71 53 আমি বিয়োগ কৰিম মাইনাছ আছে মাজত গতিকে 11ৰ পৰা 3 গেলি 8 আৰু ইফালে 6 থাকব 6ৰ 5 গেলি 1 -18 গতিকে -18 পাম আৰু এইটো যদি যোগ কৰোঁ 3 × 4 আৰু 7 আছে 12 গতিকে বেলেগ বেলেগ নাম্বাৰ পাইছো গতিকে এইটো যোগাত্মক বিপৰীত নহয় গতিকে এনসারটো অসত্য এবার আমি বি নাম্বারটো চাম এইটো সমান না সুধিছে লেফট সাইডে দিছে -50 + 11 গতিকে এইটো কেনে হ'ব আমাৰ 50ৰ পৰা 11 যাব 50ৰ পৰা 11 গেলে কিমান হ'ব আমাৰ তোমালোকে ডাইৰেক্ট নোৱাৰিলে এনেকৈ পাতি কৰিবা যাতে ভুল নহয় 50ৰ পৰা 11 10ৰ 1 গেলি 9 4 1 গেলি 3 এইটো
39 হ'ব আৰু 50 প্লাছ মাইনাছ 11 মানে 50 আমাৰ প্লাছে মাইনাছে মাইনাছ 11 50 11 গেলে কিমান 39 হ'ব যেহেতু ডাঙৰ সংখ্যাটোৰ আগত পজিটিভ আছে এইটো পজিটিভ 39 হ'ব আৰু এই ডাঙৰ সংখ্যাটোৰ আগত নিগেটিভ আছে কাৰণে এনসাৰটো নিগেটিভত ওলাব গতিকে সমান নহয় -39 আৰু +39 গতিকে একফালে -39 হয় একফালে +39 হয় গতিকে সমান নহয় নট ইকুৱেল টু গতিকে এইটো আমাৰ এনসাৰটো অসত্য আৰু দুটা আছে আমাৰ ই 3ৰ ই কি কৈছে তিনি এইটো যদি এ আৰু বি যিকোনো অখণ্ড সংখ্যা তেন্তে এ মাইনাছ বি ইকুৱেল টু এ প্লাছ বি কি আছে এ আৰু বি যিকোনো অখণ্ড সংখ্যা যেনে আমি উদাহৰণ লৈ চাওঁ এৰ মান ধৰি লৈছোঁ 1 আৰু বিৰ মান 2 গতিকে এ মাইনাছ বি মানে কিমান এ মাইনাছে প্লাছ বি মানে 1 + 2 ইকুৱেল টু 3 হয় আর ইমুখে এ প্লাস বি করলে এর মান 1 যদি হয় বির মান 2 যদি হয় গতিকে 3 পাইছো কিন্তু আমি মাইনাস সংখ্যা লওঁ যদি এ আৰু বি যিকোনো অখণ্ড সংখ্যা বুলি কৈছে গতিকে মাইনাস সংখ্যা লৈ চাওঁ যদি এর মান ধৰি লৈছো 1 আৰু বিৰ মান ধৰি লৈছো -3 উদাহৰণস্বৰূপে -3 লৈছো এ মাইনাছ বি বুলি হচ্ছে ন এ মাইনাছ বি কি হব এর মান 1 মাইনাস ইটো মাইনাস আছে আৰু বিৰ মান -3 দিছো কি হব 1 মাইনাস আগতে ব্ৰেকেটৰ কাম মাইনাছে +3 1 - 3 হৈ গেল এনসারটো হব -2 আৰু ইমুখে কৰি চাওঁ যদি a প্লাস b এর মান লৈছিলো a প্লাস b কৰি চাওঁ যদি এর মান লৈছিলো 1 আৰু বিৰ মান লৈছিলো +-3 গতিকে কি হব 1 প্লাসে মাইনাসে -3 গতিকে -2 গতিকে সমানেই হলো আমাৰ যিকোনো অখণ্ড সংখ্যাৰ বাবে এ প্লাসে মাইনাসে এ মাইনাছ বি আৰু এ প্লাস বি সমান এইটো সত্য গতিকে এইকেইটা আমি অনুশীলনী 1A আমি শেষ কৰিলো নহয় আৰু এটা আছে F কন্ট্রোল C কৰি যদি a ধনাত্মক অখণ্ড সংখ্যা তেন্তে 0 লেছ দেন a মানে এটো ডাঙৰ ধনাত্মক অখণ্ড সংখ্যা হলে নিশ্চয় 0তকৈ ডাঙৰেই হ'ব হয় না নহয় ধনাত্মক অখণ্ড সংখ্যা হলে 0তকৈ ডাঙৰেই নহ'ব ঋণাত্মকবোৰহে 0তকৈ সৰু গতিকে এইটো শুদ্ধ এনসাৰ সত্য গতিকে এইকেইটা আমি অনুশীলনী 1A আজি শেষ কৰিলো নেক্সট ভিডিঅ'ত আমি দ্বিতীয় অধ্যায় ষ্টাৰ্ট কৰিম